বেয়াত পতা মাৰিছে দেই তেল নোলালে মানে আজি বিকে প্লিজ ওপেন দ্য ডোৰ নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ তো আকৌ আজি গাহৰি মাংস ভিডিঅ' লৈ আহিছোঁ আজি গাহৰি মাংস আকৌ বেলেগ এটা বস্তুৰ লগত বনাই পিনে দেখাম মানে মই খাম আপোনালোকে চাব আৰু এতিয়া মই এইখিনি মাংসখিনি ধুবলৈ বুলি আনিছোঁ এতিয়া ধুই লওঁ গাহৰি মাংসখিনি তো গাইছ আজি তেলি মাংস বেছি অনা নাই আজি অকল কাঠ মাংসই আনিছোঁ বেছিকৈ তো লগৰ এটা আহিছে মানে আজি গাহৰিয়ে ভাত খাবলৈ ৰুমত কি মানে তেলি মাংস বেছিকৈ নাখায় সেইটো কাৰণে কাঠ মাংসকৈ আনিছোঁ বেছিকৈ বেয়াত পতা মাৰিছে দেই মাংসখিনি মই এতিয়া বাহিৰত ঠাণ্ডা পানীয়ে ধুই লৈছোঁ আকৌ ভিতৰত গৰম পানী অলপ ধুই ল'ব লাগিব গাইছ আজি মানে গাহৰি মাংস বনাম কলডিলৰ লগত আৰু লগতে এতিয়া ভিতৰত কলডিল কাটি আছে মই এতিয়া মাংসখিনি ধুই আনিছোঁ তো গাইছ এইফালে দেখিছে এইজনে আমাৰ কলডিল কাটি আছে আৰু এইফালে মই কুকাৰত ভাত পাতি দিলোঁ তাৰপিছত মাংসটো বনাব লাগিব কলডিল আলুগুটি আৰু গাহৰি মাংস বেছিকৈ দিলেও বেয়া লাগিব খাই পিনে পেলাই দিওঁ নেকি সেইডোখৰ কেইটকা লৈছিলে 30 টকা আলুগুটি ক'তছে কেলৈ নিদিবি আকৌ আলু নিদিলে বেয়া লাগিব খাই শপত বেয়া লাগিব আলু দি দে না চা আকৌ এনেই নহ'লে গজালি ওলাই বেয়া হৈ থাকিব আকৌ দি দে নেলাগে এতিয়া ইয়াৰ লগতে বনা না ভাল লাগিব কলডিলৰ লগত আলু দিলে দুটাহে বেছি দিব নাই আকৌ নহয় একো নহয় দি দে তো গাইছ এইফালে মানে কলডিলখিনি তিতাও লাগিব পাৰে সেইটো কাৰণে মানে তিয়াই থৈ দিছোঁ পানীত অলপ দেৰি নিমখ অলপ দি দিম নি বাৰু নিমখ অলপ দি দিওঁ এতিয়া ইয়াত এইফালে সকলো ৰেডি হৈ গ'ল এইফালে কলডিল এইফালে আলু এইফালে পিঁয়াজ এইফালে বিলাহী আৰু এইফালে আদা ৰচুন খুন্দি লৈছোঁ ভালকৈ গুৰি নহ'লে বাৰু বোলো একো নাই তো এতিয়া এইফালে আমাৰ ৰান্ধনীয়ে বনাব আজি মই নবনাওঁ গাহৰি গাইছ গাহৰি মাংসখিনি এইখিনি বেছি অনা নাই আধা কেজি দুটা মানুহে গান লগাই দিছোঁ মোৰ কপিৰাইতে আহি যাব তেল বেছি নাই দিয়া দেই গাইছ মোৰ গাহৰিত তেল ওলায় আৰে ৰস তই হেঁচা তই ফাল্টু কৰিছ আকৌ দেখি নাজান নবনাইহে যেনিবা গোটেইখিনি নিদিবি ক নহয় গোটেইখিনি নিদিবি কচোন এতিয়া আকৌ নমোৱাৰ আগত দিবি ক তেতিয়া মানে ভাল লাগে খাই পিনে এনেকৈ নিদিবি পানী আছে আকৌ হাতে দে আকৌ বিলাহী নিসিজিলে ভালকৈ চাওঁ এনেকৈ দি দিলেতো আলু বা নিদিয় আকৌ আগে অকণমান সিজি লওক ক মছলা দিবি নে কি কিবা অকল আদা ৰচুন নেকি অকণমান তেল ওলাবলৈ দে গাহৰি গাইছ এনেকুৱাহে গৰম পৰিছে নহয় সেইটো কাৰণে গৈ পিনে দোকানৰ পৰা আজি ফ্ৰুটি এটা আনিলোগৈ আনকালে স্প্ৰাইট খাওঁ আজি মানে ফ্ৰুটিকে খাওঁ বোলো এইফালে দেখিছেনে একদম ককাইদেউ পূৰা বিন্দাছকৈ কৰি আছে অ' ককাইদেউ নাই নুঠে এই হালধি কম হ'ল হালধি অকণমান দিয় নেকি বাৰু ৰেড চিলি দিবি নি অলপ এতিয়াহে কালাৰ আহিছে কলডিল দিয়াৰ পিছত একেটাই হৈ থাকিব দিয়ে দে নহ'লে মাংসখিনি তেল বেছি নালোৱা ন আকৌ তো গাইছ এতিয়া ইয়াত কলডিলখিনি দি দিয়া হ'ল আলু আৰু মাংসটো অলপ সিজাৰ পিছত এতিয়া আকৌ এইখিনি ভাজিব লাগিব
তেল আজি নোলালে মাংসখিনি ইফালে গাহৰি আৰু কলডিল তেল নোলালে মানে আজি কেৰাহীখনে বেয়া আছে আৰু গাইজ বস্তু এটা দেখাবলৈ লৈছোঁ দেই বিকে বিকে প্লিজ অপেন দ্য ডোৰ তো গাইজ এইফালে এটা দেখিছে এইটো গাহৰি আনি দিছে গাহৰি বনাবলৈ বুলি তাৰ কিন্তু এইখন ইণ্ডাকশ্যনে কাম কৰা নাই সেইটো কাৰণে এনেকৈ বহি আছে আমাৰ গাহৰি মাংসখিনি বনাই হোৱাৰ পিছত ইয়াক দি দিব লাগিব আকৌ ইণ্ডাকশ্যনখন বনাবলৈ আৰু এইফালে দেখিছে নে বেচে এইফালে আলু পিঁয়াজ কাটি পিনে থৈ দিছে আৰু গাহৰি কোনখিনি कहाँ पे पर्क है दिखा तो ओपन करके बन गया खा ले अकेला खाएगा क्या हाफ के जी नहीं अच्छा अच्छा ठीक है এইফালে মোৰ মোজাযোৰ আছিলে মোজাযোৰ ধুবলৈ থাকিলে এতিয়া এইযোৰ ধুই দিওঁ যিহেতু মোৰ আজি নাইট শ্বিফ্ট আছে মানে মোজাযোৰ এতিয়া ধুই লওঁগৈ আৰু গাইজ এইফালে আজি কলডিলৰ লগত গাহৰি মাংস হৈ গ'ল ৰেডি আৰু অকণমান পানী দি দিলোঁ যিহেতু দাইল চাইল বনোৱা নাই বেলেগকৈ আৰু এইফালে তিয়ঁহ আদা আৰু ৰচুনৰ চালাড আছে আৰু এইফালে টেঙা আৰু এইফালে ভাত মানে বেছি হৈ গ'ল দেখিছেনে এক কুকাৰ হৈ গ'ল মানে আৰু বেলেগ লগৰ এটাই বনাবলৈ দিছিলে ভাত সেইটো কাৰণে একেলগতে বনাই দিলোঁ তো এতিয়া খাই লওঁ ভাতটো গাইছ এইকেইদিন মানে মোক কি হৈছে জানো গাহৰি মাংসখিনি খোৱাৰ পিছত এনেকুৱা তেলেপটা গৰম এটা উঠে নহয় আৰু খুব মানে টোপনি ধৰে সেইটো কাৰণে ভাত পানী খাই শুই গ'লোঁ আৰু এতিয়া 7টা বাজিছে এতিয়া শুই উঠিছোঁ আৰু যিহেতু মোৰ নাইট শ্বিফ্ট আছে আকৌ ডিউটিলৈ যাবই লাগিব লোভেই পাপেই মৃত্যু বুলি কয় নহয় সেইটো কাৰণে গাহৰি মাংস লোভীয়া যেতিয়া যিমান যি হ'লেও তো খাবই লাগিব উপায় নাই তো গাইছ বোলো ভিডিঅ'টো মই ইমানতে সামৰণি কৰি লওঁ সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আকৌ তো আজিলৈ বাই বাই